নমস্কাৰ এডিআৰ 2.0 সিলেবাস আহি গ'ল নিৰ্দেশনা মতে তিনিটা পৰ্যায়ত দিছে সিলেবাস যেনে ধৰা ডিগ্ৰীৰ বাবে এছএছএলচিৰ বাবে এতিয়া সোশ্যাল ষ্টাডিজত ডিগ্ৰীৰ বাবে থাকিব 30 মাৰ্কস জিকে 35 লজিক্যাল ৰিজনিংত 20 ম্যাথমেটিক্সত 30 জেনাৰেল ইংলিছত 10 আৰু ৰিডিংত থাকিব ইংলিছৰ তাৰপিছত এছএছএলচিৰ বাবে এখিনি থাকিব সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ জেনাৰেল ইংলিছ Rejoining general mathematics total number থাকিব 153 hours লগতে এসএসসি লেভেলৰ যিখিনি ড্ৰাইভাৰ থাকিব ইহঁতৰ থাকিব গোটেইখিনি কি কিন্তু লগতে ৰড ট্ৰান্সপৰ্টৰ থাকিব 20 মাৰ্কস আৰু সবতে 1 নম্বৰ কে কোৱেশ্চন মাৰ্ক থাকিব 3 hours থাকিব সময় লগতে টোটাল কোৱেশ্চন থাকিব 150 লগতে এবাৰ নেগেটিভ মাৰ্কিংৰ সিস্টেম আহি গৈছে ইয়াতে যত 1 মাৰ্ক আছে তাত 0.25 কে কাটিব আৰু যত 2 মাৰ্ক আছে তাত 0.50 কে কাটিব এটাত গতিকে ভালদৰে পঢ়ক এছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দীত কোৱেশ্চন খিনি থাকিব ইংলিছৰ লগতে এতিয়া পঢ়ক আৰু প্ৰস্তুতি চলাওক ধন্যবাদ